মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলো ভালে কুশলে আছা। আজি আমি আৰম্ভ কৰিবলৈ লোৱা পাঠটো হ'ল অৰণ্য যাত্ৰা। অৰণ্য মানে কি তোমালোকে নিশ্চয় জানা। অৰণ্য মানে হ'ল প্ৰকৃতি। গছ লতা, চৰাই চিৰিকটি, জীৱ জন্তুৰে প্ৰকৃতি ৰাজ্যখন ভৰি আছে, নহয়নে? প্ৰকৃতিয়ে হ'ল মানুহৰ জীৱনৰ প্ৰথম পাঠশালা আৰু প্ৰকৃতি জগতখনক ভালদৰে নিৰীক্ষণ কৰিলে আমি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰকৃতিৰ পৰাই আহৰণ কৰিব পাৰোঁ। এই পাঠটো তোমালোকৰ বাবে যুগুতাইছে অসমৰ এগৰাকী স্বনামধন্য সাংবাদিক তথা বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে। পাঠটো আৰম্ভ কৰাৰ আগতে আমি তেখেতৰ বিষয়ে অকণমান জানি লওঁ আহা। তেখেতৰ জন্ম হৈছিল 1964 চনত যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে পশ্চিমবংগৰ বোলছবি কেন্দ্ৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰমো সমাপ্ত কৰে। তেখেতৰ বিষয়ে জানিব লগা অনেক কথাই আছে। এতিয়া পাঠটোৰ মাজলৈ যাওঁ আহা। পাঠটোৰ প্ৰথম খণ্ডটোত লেখিকাগৰাকীয়ে কৈছে যে তেখেতে দুটা চৰিত্ৰ আমাৰ মাজত দাঙি ধৰিছে। এটা হ'ল পাহি আৰু আনটো হ'ল পাহিৰ ককায়েক পল। পাহি ৮ম শ্ৰেণীৰ ছাত্ৰী আৰু পল হ'ল ৯ম শ্ৰেণীৰ ছাত্ৰ। তেওঁলোকে গৰমৰ বন্ধত অৰণ্য যাত্ৰা কৰিব, যেনেকৈ প্ৰকৃতিৰ মাজত আমি কেতিয়াবা গৈ ভাল পাওঁ। তেওঁলোকে বিদ্যালয়ৰ পৰা কলৈ যাব? অৰণ্য যাত্ৰালৈ যাব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আলোচনা মৰ্মে সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ সৈতে তেওঁলোক কাজিৰঙা ফুৰিবলৈ যাব। এতিয়া কথাটো হ'ল, এই পাঠটোৰ প্ৰথম খণ্ড আমি যেতিয়া পঢ়িছোঁ তেতিয়া আমি জানিব পাৰোঁ যে ল'ৰা আৰু ছোৱালীৰ কামৰ কোনো পাৰ্থক্য থাকিব নালাগে। পাহিক মাক দেউতাকে যি ধৰণে ডাঙৰ কৰিছে, পলকো সেই একেধৰণে ডাঙৰ কৰিছে। পাহি আৰু পলক সময় আৰু সুবিধা অনুযায়ী মাকে সকলো কামেই শিকাইছে, কিন্তু আমি দেখা পাইছোঁ যে পলে কামবোৰ কৰিবলৈ নিবিচাৰে আৰু পাহিয়ে কিন্তু নিজৰ কাম কৰাৰ লগতেই ঘৰত মাক দেউতাককো সহায় কৰে। যেনে ধৰা বাচন বৰ্তন ধুৱে, তাৰপিছত ঘৰৰ আচবাবৰ ধূলি মচাত সহায় কৰি দিয়ে। পলে কিন্তু তেনেকুৱা একো কাম নকৰে। পাহি আৰু পলৰ দুইটা কেৰেক্টাৰ আমি বেলেগ বেলেগ দেখিছোঁ। পাহি পলতকৈ এবছৰ সৰু, ৮ম শ্ৰেণীত পঢ়ে, কিন্তু পাহিয়ে যিবোৰ কাম কৰে সেই কামবোৰ পলে নকৰে। আৰু পলে কাঁহী বাতি এৰি থৈ গ'লে, নিজে খোৱা কাঁহী বাতি যেতিয়া এৰি থৈ যায় তেতিয়া পাহিৰ খং উঠে আৰু পাহিয়ে কয়, পল দাদা, এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা? স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ, কিন্তু এতিয়া স্কুল বন্ধ, নিজৰ কাম নিজেই নকৰা কিয়? তেতিয়া পলে পাহিক কি কয়? পলে হাঁহি মাৰি পাহিক উত্তৰ দিয়ে, মইতো ল'ৰা, এইবোৰ ছোৱালীৰ কাম, তোমালোকে কৰা। মইতো দেউতাক এইবোৰ কাম কৰা দেখা নাই। পলৰ কথা শুনি পাহিয়ে মাকক এদিন সুধিলে, মা, ল'ৰা আৰু ছোৱালীৰ কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰেই পঢ়া শুনা কৰোঁ। দাদাই কিয় নিজৰ কাপোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিচনাতে পেলাই থৈ যায়? দাদা, এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে? ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে,
বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে নেকি? আৰু এই কথাটো ক'ৰবাত লিখা আছে নেকি? যেতিয়া পাহীয়ে মাকক কয়, তেতিয়া মাকে পাহীক বুজায় আৰু কয় যে, যদি তুমি শিকিছা, মই যেনেকৈ শিকাই দিছোঁ, পাহী শুনজনী বুলি মাকে কয় যে, তোমাক মই যেনেকৈ শিকাইছোঁ তুমি তেনেকৈ শিকিছা। গতিকে তুমি যেতিয়া নিজৰ কাম নিজে কৰিব পাৰা, জীৱনত কেতিয়াও তুমি একো বাধা বিপদৰ সন্মুখীন নোহোৱা। কিন্তু পলকো মই সমানেই শিকাইছোঁ, কিন্তু পলে নিজৰ কাম নিজে নকৰে। আৰু নিজৰ কাম নিজে কৰিব নোৱাৰাৰ ফলত কেতিয়াবা সময়ো তোমালোকক ঠগিব আৰু কেতিয়াবা মানুহেও ঠগিব। পাহীয়ে ককায়েকৰ পিঠিত ঘকা এটা মাৰি ক'লে, শুনিছা দাদা, মায়ে কি কৈছে? তুমি যে বিপদত পৰিবা এদিন, সেয়া খাটাং। তুমি নিজৰ কামবোৰ মায়ে কৰি দিব বুলি থোৱা নহয়। মায়ে মৰমতে এতিয়া কৰি দিয়ে। যেতিয়া বাহিৰত থাকি পঢ়িবা, কাম কৰিবা, তেতিয়া কোনে কৰি দিব? এইটো লৈ ককায়েক আৰু ভনীয়েকৰ মাজত খেদাখেদি, দৌৰাদৌৰি আৰম্ভ হয়। তাৰপিছত পল আৰু পাহীৰ দৌৰা-দৌৰি চিঞৰ বাখৰত পল আৰু পাহীৰ মাক ভিতৰৰ পৰা দৌৰি আহে আৰু দুইজনকে বুজাবলৈ লয় যে ল'ৰা আৰু ছোৱালীৰ কামৰ মাজত কোনো পাৰ্থক্য নাই, কোনো প্ৰভেদ নাই। বেলি উদয় হোৱাৰ আগতেই পাহীয়ে সাৰ পাই খিৰিকীৰে বাহিৰলৈ চালে। আন্ধাৰ হৈছে, ঘড়ীত এলাৰ্ম দিয়া আছে, তথাপি পাহীয়ে আকৌ টোপনি যাবলৈ ভয় কৰিলে। পাহী আৰু পলে দেখিছে যে পাহীয়ে গছলতাবোৰ ভাল পায়, পলে কিন্তু দৌৰা-দৌৰি খেলিবলৈ ভাল পায়। যেতিয়া তেওঁলোক যাবলৈ ওলাল, তেতিয়া দেউতাকে ক'লে, শিক্ষকৰ লগ নেৰিবা, যি কয় সেয়া শুনিবা, সেইমতে চলিবা আৰু মই খবৰ লৈ থাকিম। পাহী আৰু পলে তেওঁলোক যেতিয়া যাবলৈ ওলাল, মাকে ক'লে যে তোমালোকে পৃথিৱীৰ ভিতৰতে খ্যাতি থকা, যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে। যিমান পাৰা শিকিবা আৰু লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা। প্ৰথম খণ্ড ইমানতে শেষ হ'ল। আজিলৈ সামৰণি মাৰিছোঁ। পুনৰাই লগ পাম দ্বিতীয় খণ্ডত, যাত্ৰাৰ আনন্দ। তোমালোকে ভালকে পাঠটো পঢ়িবা। ইয়াৰ পিছৰ খণ্ডটোত আমি যাত্ৰাৰ আনন্দ কেনেকৈ তেওঁলোকে লাভ কৰিছে, তেওঁলোকে কি আনন্দ পাইছে, সেই বিষয়ে জানিব পাৰিম। ধন্যবাদ।